বোকাখাতত ৰাষ্ট্ৰীয় কৃষি উদ্যান শস্যৰ মেলা হয় আজিৰে পৰা বোকাখাতত আৰম্ভ হৈছে ৰাষ্ট্ৰীয় কৃষি উদ্যান শস্য মেলা মুখ্যমন্ত্ৰী সোণোৱালৰ দ্বাৰা উদ্বোধন কৰা হ'ব এই মেলা বোকাখাত ষ্টেডিয়ামত আয়োজিত কৰা হৈছে এই কাৰ্যসূচী জানুৱাৰীলৈ চলিব এই মেলা ব্যুৰ ৰিপৰ্ট টাইম নিউজ হোটেল শাইন এণ্ড ৰেষ্টুৰেণ্ট হোজাই পুৰণি বজাৰ ৰেলৱে ষ্টেচনৰ ওচৰৰ 18 হাত দুৰ্গা পূজা মণ্ডপৰ সমীপৰ ৰায় বাহাদুৰ লেনত অৱস্থিত ইয়াত আছে থকা আৰু খোৱাৰ উন্নত মানৰ সুব্যৱস্থা ৰেষ্টুৰেণ্টত পাব ইণ্ডিয়ান চাইনিজ তন্দুৰ ডিজাৰ্ট মকটেল ইত্যাদি লগত থাকিব ফ্ৰী হোম ডেলিভাৰী ব্যৱস্থা হোটেলত আছে থকাৰ বাবে ভিআইপি ৰুম আৰু ৰেগুলাৰ ৰুম ৰুমৰ মূল্য 800 টকাৰ পৰা আৰম্ভ ৰেষ্টুৰেণ্টৰ অৰ্ডাৰ আৰু ৰুম বুকিঙৰ বাবে আজিয়ে যোগাযোগ কৰক 036742549997 254960 আৰু 8011294152 নম্বৰত